দুপৰীয়া ভাত পানী খালোঁ। খাই মেলি বাইদেউগৰাকী ফোন কৰিছে, তেওঁলোকে ডিব্ৰুগড়লৈ আহি আছে, তেওঁলোকক লগ কৰিব যাম। আৰু তেওঁলোকে এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহক আজি লগ কৰিব আহিছে। চাওঁ, ময়ো যাওঁ তেখেতৰ লগত, আমি একেলগে যাওঁ, কি হয় দেখাই আছোঁ। এতিয়া মই ওলাওঁ, যাওঁ। চবেই আমি গৈ আছোঁ বাইদেউজনী ঘৰলৈ। এতিয়া হাতত খোৱা বস্তু লৈ চাওঁ কি আছে বাইদেউজনী ঘৰত। ক'লৈ গৈ আছোঁ, ক'ত আছে ঘৰ তেখেতৰ, তেখেতেই জানে। আৰু মাই গড, বহুত জৰাজীৰ্ণ অৱস্থা। আন্ধাৰ মুন্ধাৰ, একো নহয় বলক। এইটো বাইদেউৰ ঘৰ, ইয়াত আমাক বহিবলৈ দিছে পাৰি, এনেকৈ বহি হেৰি কৰে। তেওঁ ইয়াতে থাকে, এইটো ৰুমতে থাকে, আশ্ৰমলৈ নাযায়। এয়া বাইদেউ ORSৰ ফালৰ পৰা আহিছে তেওঁলোক। দাদা মুখখন দেখাই দিয়ক আপোনাৰ, তেতিয়া মানুহে ক'ৰবাত দেখিলে গম পাব। ইফালে আছে ORSৰ মেম্বাৰ, তেখেতো আছে ORSৰ মেম্বাৰ। আৰু এজন দাদা চকী টেবুলো আনি দিছে আমাক বহিবলৈ। ইয়াত বাইদেউক খাবলৈ ব্যৱস্থা কৰি দিছে। মানসিকভাৱে বিকাৰগ্ৰস্ত হ'লেও আমাক ইমান ধুনীয়াকৈ এখন তেওঁ নিজে পৰিধান কৰা চাদৰ পাৰি দিছে অতিথিক বহিবৰ বাবে। আৰু দাদা এজনে কাষৰ পৰা চকী আনি দিছে আমাক। তেওঁ নিজৰ ৱালত তেওঁ এইবোৰ লিখি থৈছে, বৈষ্ণৱ ধৰ্ম, শংকৰদেৱ ধৰ্ম, আৰু এয়া কাৰ্তিক, আৰু এইটো কমল, আৰু এইটো আৰু এইফালে তেওঁ নিজৰ কিবা ক'ডিং লিখি থৈছে, নাজানো দেই, বুজি পোৱা নাই। বৰবীৰ মবৰ তামান্না আনচাৰ, আৰু এইফালে লিখা আছে নাইয়া। ঘৰৰ ভিতৰৰ পৰা ওলায়ে এনেকুৱা এটা অৱস্থা। ৰুম এইবোৰ তেওঁ এনেকৈ ইয়াত থাকে, ইফাল দি অহা যোৱা কৰে। আৰু তেখেতৰ ৰুমৰ ভিতৰত ব্লেংকেটো নাই ৰাতি শুবৰ কাৰণে, এতিয়া হেৰালে। তেওঁ এইটো অৱস্থাত ইয়াত থাকি ইফালে জংঘলৰ মাজে মাজে আহিব লগা হৈছে। তো সিজনী বাইদেউজনী ৰৈ আছে তাত, আৰু আমি এইবিলাক ওলাই আহিছোঁ। ইমান এটা বেয়া অৱস্থাত থাকে। তেখেতৰ ষ্টুডেণ্ট হয়, তেখেতে পঢ়োৱা। চাওঁ তেখেতে কি কয়। বাইদেউ মানে আগত এগৰাকী শিক্ষয়িত্ৰী আছিলে, আপুনি তেখেতৰ ছাত্ৰ আছিলে। কোনখন স্কুলত পঢ়ে? আমি শংকৰদেৱ প্ৰাথমিক বিদ্যালয়। এতিয়া গম পোৱা গ'ল তেখেত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিলে। তেনেহ'লে ভালেই হৈছে, ভাল হোৱাৰ পিছত ক'ব নোৱাৰোঁ। এটা ককাইক আছে অতুল দা, ৰেলৱেত চাকৰি কৰে। এদিন আহে, এই আপোনাৰ শংকৰদেৱ কমিউনিটিত ৰেলৱেত চাকৰি কৰে। বিচাৰি পাই গ'লোঁ ব্লেংকেটৰ দোকান। ইয়াত এখন চাইকেল এনেকৈ ৰৈ আছে, আমি এবাৰ ব্লেংকেট কিনি মেলি বাইদেউক দিম গৈ পেলাই। আহি গ'লোঁ আমি এতিয়া ব্লেংকেট লৈ তেখেতক দিবলৈ। তেখেত আছেনে নাই ঘৰৰ ভিতৰত চাব লাগিব গৈ। এইটো নাজানো তেখেতে ব্লেংকেট লয়নে নাই, কাৰণ মানুহে কোৱা মতে তেওঁ দলিয়াই দিয়ে। চ' আমি এতিয়া এখন দি চাই লওঁ, যদি লয় পিছত আমি ভালকৈ আৰু আনি দিম কাপোৰ। মুন্ধাৰ এইটো দেখাই পোৱা নাযায়, এইফালেদি সোমাব লাগিব লাইট লৈ ইফালেদি এনেকৈ সোমাইছে চব। আমি যাওঁ, বাইদেউ আছেই ভিতৰতে, আমি গৈ আছোঁ বাইদেউৰ ভিতৰলৈ। আন্ধাৰ মুন্ধাৰ কি অৱস্থা। দাদা এইফালে এবাৰ দেখাই দিয়ক, লেফ্টত এনেকুৱা অৱস্থা। এখন বাইদেউক ব্লেংকেট দিয়া হ'ল। বাইদেউক এৰিছোঁ, মানুহজনীক ব্লেংকেট দি আহিলোঁ। এতিয়া আমাৰ ইয়াত ৰুমত চাহৰ পাৰ্টি চলি আছে। তেওঁলোক যোৱাৰ আগত নাই এইটো পাৰ্টি চলিছে ন, নাই এইবিলাক দেখালে বেয়া। তেওঁলোক যোৱাৰ পিছত মই ভিডিঅ'টো এডিট কৰিলোঁ, এডিট কৰি এইটো দিছোঁ।
ভিডিঅ'টো এইটোৱে আছিলে। চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবো কৰিব দেই। থেংক ইউ। আজিলৈ হৈ গ'ল, টাটা বাই বাই।